কাৰ্যসূচী আজি ৰূপালী জয়ন্তী বিগত 25 বছৰ ধৰি আমি এই কাৰ্যসূচীটো চলাই গৈ আছোঁ। ইয়াতে আমাৰ কাৰ্যসূচীৰ মূল উদ্দেশ্য আজি আমাৰ বিশ্বৰ শান্তিৰ হকে আকৌ লগতে আমাৰ অসমবাসী যাতে সম্পূৰ্ণ শান্তি পায়, মূল উদ্দেশ্য এইটোই যে আমাৰ সনাতন ধৰ্মৰ যে আমাৰ প্ৰভু শ্ৰীকৃষ্ণ তেওঁ কিমান প্ৰেমিক আছিল, সেই উদ্দেশ্যে এই আমাৰ এই কাৰ্যসূচীটো কৰা হৈ আছে। সেয়ে সবকে মই ধন্যবাদ জনাইছোঁ, সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। মই ৰাইজৰ সম্পূৰ্ণ ৰাইজৰ সহযোগিতাৰ মাধ্যমেৰে এইটো কৰা হয়। ইয়াতে কোনো ধৰণৰ মানে জোৰ জবস্তি ডোনেশ্যন নহয়। যোনে যি আহি সহায় কৰে, প্ৰত্যেকৰ মনৰ ভাৱবিলাক ইয়াতে আহি প্ৰকাশ কৰে বা এটা প্ৰেমৰ যি প্ৰতীক, তাৰ কাৰণে ইয়াতে আমাৰ অঞ্চলৰ সকলো ভাষা ভাষী সকলো জাতি আমি মিলি এটা মানে প্ৰেমৰ যি এটা সমাজ, এই সমাজৰ হকে সকলোৱে মানে দান বৰঙণি যথেষ্ট পৰিমাণে দিয়ে আৰু আমাৰ এইটো সুচাৰুৰূপে প্ৰত্যেক বছৰে পালন হৈ গৈ আছে। যি অখণ্ড নামযজ্ঞৰ কমিটিৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আমাৰ এই নামযজ্ঞৰ মূল উদ্দেশ্য হ'ল গোটেই অসমবাসীৰ লগত বিশ্ববাসীক এই নামযজ্ঞৰ দ্বাৰা শান্তি, সকলো মনত শান্তি আনক, চবৰে মনবিলাক ভাল হওক, প্ৰভু ঈশ্বৰৰ প্ৰত্যেককেই এইখিনি দয়া কৰক যে আমি সকলোৱে ভালে কুশলে থাকিব পাৰোঁ আৰু ইয়াতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে একতাৰ দোলেৰে ভাতৃত্ববোধভাৱেৰে আজি এই অনুষ্ঠানটো পালন কৰি আহি আমি আজি ৰূপালী জয়ন্তী বৰ্ষত উপনীত হৈছোঁ। গতিকে মই আপোনালোকৰ জৰিয়তে ঈশ্বৰৰ ওচৰত তথা অসমবাসীৰ ওচৰত এটাই অনুৰোধ ৰাখিম, যাতে অনাগত দিনত আকৌ আমি এনেকৈ অনুষ্ঠানবোৰ পাতি আমাৰ মাজত ভাতৃত্ববোধ বজাই ৰাখিব পাৰোঁ, লগতে গোটেই অসমবাসীক সুখে সন্তোষেৰে থাকক। জয় কৃষ্ণ। এইটাই ক'ব খুজিছোঁ যে আমি 1 বছর 2 বছর করি, এইবার 25 বছর অতিক্রম করি। এই আমার রূপালী জয়ন্তী উপলক্ষে আমার এই অনুষ্ঠানটো, আর এই অনুষ্ঠানটো আমার বিশ্ব শান্তির হকে, আমার গুরস্থরবাসী রাইজর শান্তির হকে আমি এই অনুষ্ঠানটো আরম্ভ কৰিছোঁ। আৰু এই সহায় সহযোগিতা যথেষ্ট পৰিমাণৰ আছে। সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু ৰাইজকো আমি ধন্যবাদ জনাইছোঁ, সিহঁতে শৃংখলাবদ্ধভাৱেই আমাৰ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালিত কৰে।